হেল্ল' বন্ধুসকল, আজি আন এটা ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিছোঁ মই আৰু আপোনালোকে চাই আছে মোৰ চেনেল সুব্ৰত নাথ। চ' আজিৰ ভিডিঅ'টো হৈছে যে হোৱাটছএপৰ পৰা ষ্টেটাছ আপোনালোকে মেমৰিত কেনেকৈ ছেভ কৰিব, ভিডিঅ'ই হওক বা ফটোৱে হওক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, হোৱাটছএপ আজিকালি সকলোৱে ব্যৱহাৰ কৰে, আপুনি ব্যৱহাৰ কৰে, আপোনাৰ বন্ধু বান্ধৱীসকলেও ব্যৱহাৰ কৰে, আপুনিও ষ্টেটাছ দিয়ে, বন্ধু বান্ধৱীসকলেও ষ্টেটাছ দিয়ে। চ' ষ্টেটাছবিলাক আপোনাৰ কেতিয়াবা বন্ধু বান্ধৱীৰ ষ্টেটাছবিলাক কি লাগে, ভাল লাগে। চ' সেই ভাল লগা ষ্টেটাছবিলাক আপুনি কেতিয়াবা নিজে মেমৰিত ছেভ কৰিব বিচাৰে বা নিজেও দিব বিচাৰে। তো এই নেকি ষ্টেটাছটো বা ফটোটো কেনেকৈ আপোনালোকে মেমৰিত ছেভ কৰিব। চ' চাওক এই ভিডিঅ'টো। চ' এতিয়া বলক মোবাইল স্ক্ৰীনত। চ' বন্ধুসকল, এতিয়া মই মোবাইল স্ক্ৰীনত আহিলোঁ। চ' এতিয়া আপুনি কি কৰিব, হোৱাটছএপত যাব চাওক। চ' ইয়াতে বহুত ষ্টেটাছ আহি আছে। চ' মই ছাপোজ মই ইয়াৰে ষ্টেটাছবিলাক চালোঁ। চ' এইবিলাক ষ্টেটাছ চালোঁ মই, ফটোই হওক বা ভিডিঅ'ই হওক। চ' এইবিলাক ষ্টেটাছ মই যিবিলাক চাইছোঁ, মই এতিয়া চোৱাবিলাকে ডাউনলোড কৰিব পাৰিম, মানে মেমৰিত ডাউনলোড কৰিব পাৰিম। চ' এতিয়া মই যিবিলাক চাইছোঁ, চাওক এতিয়া মই ডাটা অফ কৰি দিছোঁ। মই এতিয়া ডাউনলোড কৰি আপোনালোকক দেখুৱাম। সেইকাৰণে আপোনালোক লাগিব এটা ভিডমেট এপ। চ' ভিডমেট এপটো যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব এই এপটো, ভিডমেট। এইটো দেখাই পাইছে আপোনালোকে, এইটো অ'পেন কৰিব। মই কিন্তু ডাটা অফ কৰি দিছোঁ চাওক। চ' এতিয়া ইয়াতে আপোনালোকে দেখা পাইছে হোৱাটছএপ, ইয়াতে এইটো। চ' এই হোৱাটছএপত আপোনালোকে ক্লিক কৰিব। চ' এতিয়া আপোনালোকে যিবিলাক হোৱাটছএপৰ ষ্টেটাছ চাই গৈছে এইবিলাক ইয়াতে চাওক, চব আহি গৈছে। চ' এইটো চাওক। যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তলত ছেভ বাটন আছে। চ' ইয়াতে আপোনালোকে ছেভ হৈ গ'ল, ছেভ টু গেলাৰী। চ' এনেকুৱাকৈ আপোনালোকে ফটোৱে হওক বা ভিডিঅ'ই হওক আপোনালোকে কি কৰিব পাৰিব, মানে মেমৰিত ছেভ কৰিব পাৰিব। চ' এইটো আছিল ভিডিঅ' আজি, শ্বৰ্ট এটা ভিডিঅ'। চ' যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেল আইকনটো বজাই দিব প্লিজ। থেংক ইউ।